কিন্তু আমি যিবিলাক চিভিল ছ'চাইটি আছে, বিভিন্ন দল সংগঠন আছে, তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু বহুখিনি আলোচনা সাপেক্ষেই সিদ্ধান্ত গ্ৰহণ কৰিছে। হঠাৎ হোৱা সিদ্ধান্ত নহয়। আজিৰ পৰা প্ৰায় 8 মাহ আগতে চৰকাৰে ঘোষণা কৰিছিলে যে আমি ইংৰাজী মাধ্যমত অংক আৰু সাধাৰণ বিজ্ঞানটো পঢ়িম। তাৰ কাৰণে এখন কমিটিও গঠন কৰি দিয়া হৈছে। কমিটিৰ ৰিপৰ্টো আছে। গতিকে সেইটো এটা ভাল সিদ্ধান্ত হৈছে বুলি মই নিজে পতিয়ন গৈ আছোঁ আৰু বহু ঠাইৰ পৰা মানুহৰ পৰা ফিডবেক আহি আছে। চৰকাৰে ভাল সিদ্ধান্ত লৈছে। মই বেলেগ সময়ত পালে বিস্তাৰিতভাৱে কথা পাতিম। এতিয়া আৰু মথাউৰিৰ ওপৰত এইখিনি কথা পাতিম। কিন্তু আমি যিবিলাক চিভিল ছ'চাইটি আছে, বিভিন্ন দল সংগঠন আছে, তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু বহুখিনি আলোচনা সাপেক্ষেই সিদ্ধান্ত গ্ৰহণ কৰিছে। হঠাৎ হোৱা সিদ্ধান্ত নহয়। আজিৰ পৰা প্ৰায় 8 মাহ আগতে চৰকাৰে ঘোষণা কৰিছিলে যে আমি ইংৰাজী মাধ্যমত অংক আৰু সাধাৰণ বিজ্ঞানটো পঢ়িম। তাৰ কাৰণে এখন কমিটিও গঠন কৰি দিয়া হৈছে। কমিটিৰ ৰিপৰ্টো আছে। গতিকে সেইটো এটা ভাল সিদ্ধান্ত হৈছে বুলি মই নিজে পতিয়ন গৈ আছোঁ আৰু বহু ঠাইৰ পৰা মানুহৰ পৰা ফিডবেক আহি আছে। চৰকাৰে ভাল সিদ্ধান্ত লৈছে। মই বেলেগ সময়ত পালে বিস্তাৰিতভাৱে কথা পাতিম। এতিয়া